ভাত বনাব লৈহে গম পালোঁ আদা নহৰু পিঁয়াজ একোৱে নাই। তো মই আদা লৈ আহিলোঁ আৰু কাটাত লাগি গ'লোঁ মই আদাখিনি ভালদৰে কাটাৰ পিছত মই এতিয়া পিঁয়াজ কাটাত লাগি গৈছোঁ। পিঁয়াজ কাটাৰ সময়ত মোৰ অৱস্থাটো চাওকচোন, বাহিৰতো বৰষুণ, চকুতো বৰষুণ। পিঁয়াজ কাটিলে আপোনালোকৰো বাৰু চকু পানী ওলাইনে? চকু পানী মুচি মুচি মই পিঁয়াজখিনি ভালদৰে কাটি আছোঁ। এতিয়া মই মাংস বনাম, সেইকাৰণে মই টুল এখনত উঠি লৈছোঁ, মই কাৰণ ঢুকি নাপাওঁ। আজি মই ভাবিলোঁ কেৰাহী নষ্ট নকৰোঁ, তো মই কুকাৰতে বনাম মাংসখিনি। মই মাংসখিনি ভালদৰে ভাজি লৈছোঁ। আগতে মই মছলা চছলা চব দি লৈছোঁ, আপোনালোকেতো জানেই কেনেকুৱাকৈ কি দিব লাগে। এয়া চাওক, মই টুলখনত উঠি লৈছোঁ। টুলখনৰ ৰঙো নীলা, মোৰ চোলাৰ ৰঙো নীলা। এতিয়া মই অলপ চাউল ধুই লৈছোঁ। চাউলখিনিও ভাবিছোঁ মই মাংসত দি দিম। হৈ গ'ল মোৰ খানা। আপোনালোকে খিচিৰি কয় বা